হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে পাছবেলা 3:30 আৰু আমি আহিছোঁ ফিল্ডলৈ বুলি। যিহেতু পাছবেলা হৈছে, বহুত ৰ'দ দি আছে আৰু সেইবাবেই আমি এনেকৈ ছাতি লৈ খোজকাঢ়ি ফিল্ড গৈছোঁ। ফিল্ডলৈ বহুত দূৰ হয়, ওচৰত ফিল্ড নাই, সেইকাৰণে আৰু খোজকাঢ়িয়ে গৈছোঁ আৰু চাইকেলো নাই, চাইকেলৰ দি প্ৰব্লেম হৈ আছে। তাই কৈছে মই ভিডিঅ' এটা বনাই চাওঁ দিয়াচোন বুলি কৈছে আৰু সেইবাবে তাইকে অকণমান কৰি চাবলৈ দিলোঁ। বহুত দূৰ আছে আৰু এগৰাকী দেখিছেনে বাৰু, ইমান স্পীড খোজকাঢ়ি গৈছে। যিহেতু আমি পাওঁগৈ গধূলিয়ে হ'ব গতে লাগিছে, দূৰ হয়, ওচৰত ফিল্ড নাই যে। এগৰাকীয়ে জোতা চোতা পিন্ধি একদম পূৰা গৈছে। বাটতে আকৌ কি মন গ'ল, ফটো এখন মাৰোঁ আহা বোলে। আকৌ চেল্ফি এখন মাৰি ল'লোঁ আৰু ৰাস্তাৰ মাজতে। এইজনীয়ে আকৌ জোতা লেচ খোল খালে আৰু লেচডাল মাৰি ল'লে। মই পিটিককৈ ফটোখন তুলি থৈ দিলোঁ আৰু তাই গমেই নাপালে। বাটতে আকৌ পালোঁ এখন বেটেৰী, ভাবিলোঁ খোজকাঢ়ি গৈ থাকিলে বহুত দূৰ হ'ব, সেইকাৰণে বেটেৰী এখন পালোঁ যেতিয়া ইয়াত উঠি লওঁ আৰু তিনিজনী উঠি ল'লোঁ আৰু তাৰপিছত গৈ আছোঁ। এনেকুৱা হাঁহি উঠিছে নহয়। আমি আহি ফিল্ড পাই গ'লোহি আৰু শিৱসাগৰ যিসকলে চাই আছে তেওঁলোকেতো চিনি পাইছে চাগে। আৰু আহি পাই ফিল্ডত অলপ বোলো বহি লওঁ, খোজকাঢ়ি ভাগৰ লাগিছে যে। তাৰপৰা ময়ো ভাবিলোঁ বহি লওঁ, ময়ো বহি লৈছোঁ। আৰু এতিয়া যাওঁ অলপমান দৌৰি লওঁগৈ, তাৰপিছত আকৌ লগ পাই আছোঁ। এয়া দৌৰি আহি অলপ আকৌ বহিলোঁহি। ইণ্টাৰভিউ পাইছেহি ন পুলিচৰ, বহুত ল'ৰা ছোৱালী হৈছে ফিল্ডত, বহুতে দৌৰি আছে। ইয়াতে ভাল লাগে, ফিল্ডখনো ডাঙৰ আৰু দৌৰিবলৈও ভাল। আৰু গধূলি হৈ আহিছে, আমি এতিয়া ঘৰলৈ যাব হৈ গ'ল। মোৰ মিনি ব্লগটো ইমানেই আছিলে, বাই বাই।